নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে প্ৰথমটো খবৰ আজমলৰ ভৰি চুই অসমীয়া মহিলাই বান সাহায্য সংগ্ৰহ কৰা দৃশ্যক লৈ উদ্বেগ প্ৰকাশ এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ উজনি অসমত খুপুনি পুতিবলৈ আজমলৰ এক প্ৰয়াস নেকি বুলি প্ৰশ্ন গৌৰৱ গগৈৰ আজমলে জিয়াই নকৰক কিয় শেষত বিজেপিৰ বি টিম হিমন্ত বিশ্ব শৰ্মা থাকোতে আজমলৰ ক্ষতি হ'ব নিদিয়ে এই মন্তব্য এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ পৰৱৰ্তী খবৰ যোৱা 20 বছৰত অসম তথা উত্তৰ পূবৰ 70% পুৰণি গছ নাইকিয়া হৈছে জংঘলৰ পৰা পথ গ'ল এই বৃহৎ গছসমূহ এই মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ পৰৱৰ্তী খবৰ পুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে অহা 18 আগষ্টত 1000 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে 7.56% সুদত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা ল'ব এই ঋণ পৰৱৰ্তী খবৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান অহা সপ্তাহৰ দ্বিতীয়াৰ্ধত তাৰিক ৰহমানে নতুন দিল্লী ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মিলিত হ'ব এই সন্দৰ্ভত দ্বিপাক্ষিক বৈঠকত উল্লেখযোগ্য যে কাৰ্যভাৰ গ্ৰহণৰ পাছত এয়া হ'ব তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ পৰৱৰ্তী খবৰ উজনি অসমৰ বানপানী মানৱসৃষ্ট দুৰ্যোগ ধৰ্মেশ্বৰ কোঁৱৰ কয়লা খননৰ গেংষ্টাৰ সংবাদমেল পাতি বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ 19 জুলাইত উজনি অসমত সংঘটিত হোৱা ভয়ংকৰ বানপানীক মানৱসৃষ্ট দুৰ্যোগ বুলি অভিহিত কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰত অনুষ্ঠিত এখন সংবাদমেলত বিধায়কগৰাকীয়ে বানপানীৰ কাৰণ ব্যাখ্যা কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে বানপানী ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে এই সংবাদমেলত অখিল গগৈয়ে কয় যে ইতিহাসত 1750 চনত এনেধৰণৰ বানপানী হোৱাৰ উল্লেখ আছে কিন্তু শিৱসাগৰ আৰু চৰাইদেউত 19 জুলাইত হোৱা বান ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা নাছিল বুলি দাবী কৰে বিধায়কগৰাকীয়ে বিধায়কগৰাকীৰ মতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি 1 ঘণ্টাত 100 মিলিমিটাৰ বা তাতকৈ অধিক বৰষুণ হ'লে তাক ডাৱৰ বিস্ফোৰণ বুলি কোৱা হয় কিন্তু 19 জুলাইত মন জিলাত 24 ঘণ্টাত 137 মিলিমিটাৰ আৰু সোণাৰীত 190 মিলিমিটাৰ বৰষুণহে হৈছিল সেয়ে এয়া ডাৱৰ বিস্ফোৰণ নহয় বুলি তেওঁ দাবী কৰে ইফালে এই সংবাদমেলত অখিল গগৈয়ে প্ৰায় 10 মিনিট দৈৰ্ঘ্যৰ এটা ভিডিঅ' প্ৰদৰ্শন কৰি দিখৌ নদীত অবৈধভাৱে বালি খনন চলি থকাৰ অভিযোগ উত্থাপন কৰে ভিডিঅ'টোৰ জৰিয়তে নদীৰ বুকুৰ পৰা ব্যাপক হাৰত বালি খনন কৰাৰ প্ৰমাণ দাখিল কৰা বুলি দাবী কৰে বিধায়কগৰাকীয়ে তেওঁ কয় যে নদীৰ বুকুত যদি 1 কিলোগ্ৰাম শিল থাকে তেন্তে সেই শিলৰ তলত প্ৰায় 3 কিলোগ্ৰাম বালি থাকে ব্যাপক হাৰত বালি খননৰ ফলত নদীৰ স্বাভাৱিক গঠন আৰু জলধাৰণ ক্ষমতা বিঘ্নিত হোৱা বুলি তেওঁ দাবী কৰে ইয়াৰ উপৰি নাগালেণ্ডৰ মন লংলেং আৰু মককচাঙত অবৈধ কয়লা খনন চলি থকাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে পৱন দাগা দীপক আগৰৱালা নিৰ্মল জৈন হালিম আলী মেওতাও কন্যাক আৰু আমাদ কন্যাক আদি ব্যক্তিৰ নাম কয়লা খননৰ সৈতে জড়িত বুলি সংবাদমেলত উল্লেখ কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে অখিল গগৈয়ে লগতে অভিযোগ কৰে যে প্ৰতিদিন টাইম আৰু ক্ৰছ কাৰেণ্ট আৰু তেওঁক নাগালেণ্ডত প্ৰৱেশ কৰাত বাধা দিয়া হৈছে এই সমগ্ৰ বিষয়টোৰ আঁৰত মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ ভূমিকা আছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে আনহাতে তীৰ কয়লা খননক লৈ সংবাদমেলত বিস্ফোৰক অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে তেওঁৰ দাবী অনুসৰি সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ এই কয়লা খননৰ মূল গেংষ্টাৰ ইফালে অসমলৈ কয়লা কঢ়িয়াই অনা ট্ৰাকৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰাৰ অভিযোগ কৰে বিধায়কগৰাকীয়ে তেওঁৰ দাবী অনুসৰি নিমনাগড়ত এখন ট্ৰাকৰ পৰা 18,000 টকা আৰু ডাঙৰ এলপি ট্ৰাকৰ পৰা 60,000 টকা পৰ্যন্ত সংগ্ৰহ কৰা হয় অখিল গগৈৰ এই বিস্ফোৰক সংবাদমেলৰ পাছতে এই সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পৰৱৰ্তী খবৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ পক্ষত বৃহৎ ৰায়দান দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ বিৰুদ্ধে থকা গোচৰ বীৰ সাভাৰকাৰক অপমান কৰা সংক্ৰান্তীয় অপৰাধমূলক মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ডাঙৰ সকাহ দিছে উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ শিল নাগুৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে ৰাহুল গান্ধীৰ বিৰুদ্ধে এই গোচৰটো চলাবলৈ উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা যি আৱশ্যকীয় আইনী অনুমোদন ল'ব লাগিছিল সেয়া লোৱা হোৱা নাছিল আইনী অনুমোদনৰ অনুপস্থিতিৰ বাবেই আদালতে এই গোচৰটো সম্পূৰ্ণৰূপে খাৰিজ কৰে লক্ষ্ণৌৰ এজন মেজিষ্ট্ৰেটে ৰাহুল গান্ধীৰ বিৰুদ্ধে জাৰি কৰিছিল চমন আৰু ইয়াৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও তাক সকাহ পোৱা নাছিল আৰু অৱশেষত উচ্চতম ন্যায়ালয়ে নিম্ন আদালতৰ সকলো নিৰ্দেশ বাতিল কৰি তেওঁক আইনী সকাহ প্ৰদান কৰে পৰৱৰ্তী খবৰ মৌলিক কৰ্তব্যসমূহ পালন কৰা প্ৰতিগৰাকী নাগৰিকে ৰাষ্ট্ৰ নিৰ্মাণৰ অংশীদাৰ তেওঁলোকক মই হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা দেশবাসীক উদ্দেশ্যি এই মন্তব্য দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ
অসমত পুনৰ বিজেপি নেতা খানি খুচি হত্যা দুৰ্বৃত্তৰ। এইবাৰ শ্ৰীভূমি জিলাৰ ছাগলমুৱাৰ মণ্ডল বিজেপিৰ সভাপতি বিকাশ ধৰক হত্যা কৰিছে দুৰ্বৃত্তই। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত 6 জনক গ্ৰেপ্তাৰ পাথাৰকান্দি আৰক্ষীৰ। আৰু এই ঘটনাৰ মূল অভিযুক্তক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে। পাথাৰকান্দিত নিৰুদ্দিষ্ট বিজেপি নেতা খানি খুচি হত্যা। ছাগলমুৱাৰ মণ্ডল বিজেপিৰ সভাপতি বিকাশ ধৰৰ মৃতদেহ উদ্ধাৰ। এই ঘটনাক লৈ শ্ৰীভূমিৰ ছাগলমুৱাত উত্তপ্ত পৰিস্থিতি। হাতে হাতে লাঠি জোং লৈ ওলাই আহিল একাংশ লোক। কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে আৰু ভাঙি চুৰমাৰ কৰে দোকান পোহাৰ। হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ইতিমধ্যে 6 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ গৈ আৰক্ষীয়ে কৰে গুলীচালনা আৰু পলায়নৰ চেষ্টা কৰোঁতে কৰা গুলী লাগে অভিযুক্তৰ ভৰিত। পুৰণি কাজিয়াৰ বাবেই হত্যা কৰা হয় বিজেপিৰ বুথ সভাপতি বিকাশ ধৰক। উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই ফোন কৰি মাতি নিছিল বিকাশ ধৰক আৰু তেতিয়াৰ পৰা কোনো সংহূৰ্ত নাছিল বিজেপিৰ মণ্ডল সভাপতিজনৰ। আৰু হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত 6 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু বিজেপি নেতা বিকাশ ধৰৰ হত্যাত জড়িত থকাৰ অভিযোগত আব্দুল হক নামৰ এগৰাকী অভিযুক্তক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, উজনি অসমৰ শিৱসাগৰ চৰাইদেউত বানত ক্ষতিগ্ৰস্ত দুচকীয়া বাহনৰ বিনামূলীয়া মেৰামতিৰ ব্যৱস্থা। সোমবাৰৰ পৰা বাহনৰ মেৰামতিৰ ব্যৱস্থা কৰিব AJYCPয়ে। এই ঘোষণা AJYCPৰ সভাপতি পলাশ চাংমাইৰ। পৰৱৰ্তী খবৰ, কাজিৰঙা যিদৰে আছে তেনেদৰে থাকিব দিয়ক। ইক' চেঞ্চিটিভ জোনৰ পৰিসৰ 10 কিলোমিটাৰৰ ঠাইত মাত্ৰ 1 কিলোমিটাৰ কৰিলে কাজিৰঙাত ক্ষতি হ'ব। কাজিৰঙাৰ জীৱকুল বানপানীৰ সময়ত কলৈ যাব? কংক্ৰিটৰ অৰণ্যই কি কৰিছে আমি সেয়া সকলোৱে দেখিছো। মনত ৰাখিব, প্ৰকৃতিয়েই ভগৱান, ভগৱানেই প্ৰকৃতি। ইয়াৰ বাহিৰে বেলেগ একো নাই। চৰকাৰে ইক' চেঞ্চিটিভ জোনৰ পৰিসৰ 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰাৰ সিদ্ধান্তক লৈ এই মন্তব্য প্ৰখ্যাত পৰিৱেশ কৰ্মী তথা অৰণ্য মানৱ যাদৱ পায়েঙৰ। পৰৱৰ্তী খবৰ, বাৰ কাউন্সিল অফ ইণ্ডিয়াক ধমক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ। ছাত্ৰ সমাজৰ গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ আছে, ইয়াক বাধা দিয়া একেবাৰে অনুচিত। নাছলাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ স্থিতিৰ সমৰ্থনত CJI সূৰ্যকান্ত। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই এই সন্দৰ্ভত কয় যে এইটো মোৰ আৰু শিক্ষাৰ্থীসকলৰ মাজৰ বিষয়। তাত বাৰ কাউন্সিল অফ ইণ্ডিয়াই হস্তক্ষেপ কৰিবলৈ কোন? বাৰ কাউন্সিল অফ ইণ্ডিয়াক ধমক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ। হায়দৰাবাদৰ নাছলাৰ সমাৱৰ্তনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ পৰা স্নাতক উত্তীৰ্ণৰ প্ৰমাণপত্ৰ নলওঁ বুলি প্ৰকাশ কৰিছিল শিক্ষাৰ্থীসকলে। আৰু তাৰ পাছতে বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰই নাছলাৰ এইবাৰৰ স্নাতক হোৱাসকলে অধিবক্তা হিচাপে সেৱা আগবঢ়াব নোৱাৰিব বুলি জাৰি কৰিছিল জাননী। আৰু এই সন্দৰ্ভত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে বাৰ কাউন্সিল অফ ইণ্ডিয়ালৈ জাননী জাৰি কৰি কোনো শিক্ষাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে।